তুমি হোৱা জননী। শিৰত পঞ্চপতিৰ সেন্দুৰ আছিল, ব্যক্তিত্বত ৰাজকীয় শোভা। তথাপি ইতিহাসত কিয় ৰৈ গল পাঞ্চালী তুমি পোৱা লাঞ্ছনাৰ কাহিনী? হোমৰ গুৰিত কন্যাদাতা পিতৃয়ে দিয়া নাছিলনে সৌভাগ্যৱতী হোৱাৰ আৰ্শীষ? অকৃত্ৰিম শ্ৰদ্ধাৰে পালন কৰিছিলা সখাৰ সৈতে বন্ধুত্ব, নাম পাইছিলা কৃষ্ণা। তথাপি দেখোন হৈ পৰিলা বিশ্ব পালনকৰ্তাৰ কূটনীতিৰ অংশ। নাছিল জানো কোনো বেলেগ পথ ধৰ্ম প্ৰতিষ্ঠাৰ, য'ত তুমি নহলাহেঁতেন মহৰা? বাট চাই আছিলা 12টা বছৰে বুকুত প্ৰেমৰ প্ৰদীপ জ্বলাই, কিন্তু কি দিলে তোমাক গান্ধীৱ দাঁড়িয়ে প্ৰিয়া মিলনৰ ক্ষণত? সখাৰ ভগ্নীক থিয় কৰালে তোমাৰেই সতিনীৰ ওপৰত। কোৱা হয় পাণ্ডৱ পৰাক্ৰমী, পুৰুষ শক্তিশালী। তুমি নাপালা সুৰক্ষা চৌদিশে পুৰুষ আবেষ্টনীত থাকি। হেৰুৱালা চকুৰ মণি তোমাৰ পঞ্চপুত্ৰক, হেৰুৱালা কুলবধূৰ গাম্ভীৰ্য। ওলমাব পাৰিলা জানো পুৰুষে তোমাৰ ওঠত হাঁহি? কি প্ৰয়োজন আছিল পুৰুষৰ পৰা পোৱা অত পৰিচয়? তুমি নহবা দ্ৰৌপদী, তুমি নহবা কৃষ্ণা, তুমি নহবা পাঞ্চালী। ৰাখি যোৱা নিজৰ একান্ত পৰিচয়, তুমি হোৱা কেৱল নাৰী যজ্ঞখিনি, তুমি হোৱা জননী।